viewers, assalamu alaikum. আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো। আজি মই আপোনালোক সকলৰ বাবে লৈ আহিছো এটা ভাল লগা ৰেচিপি। মই ভাবো যে মোৰ ফালৰ পৰা হেতু সকলৰে প্ৰিয় ৰেচিপি। হেতু হৈছে আলু পিটিকা ৰেচিপি। আজি মই আলু পিটিকা দুই ধৰণেৰে বনাম। যদি ভাল লাগে মোৰ ৰেচিপিটো তেনেহলে লাইক, শেয়াৰ, কমেন্ট কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া আমাৰ ভিডিওটো আৰম্ভ কৰো। ইয়াতে মই আলু লৈছো 3টি, ইয়াতে 2টি পিয়াজ লৈছো, এটা বিলাহি লৈছো, 3টা শুকান জলকীয়া লৈছো আৰু কেঁচা জলকীয়া লৈছো এইকেইটা। এতিয়া মই প্ৰথমে আলু কেইটা বইল কৰি লম আৰু এইখিনি সকলো সামগ্ৰী ৰেডি কৰি লম। এতিয়া আমি গোটেইখিনি সামগ্ৰী ৰেডি কৰি ললো। ইয়াতে মই আলু কেইটা বইল কৰি লৈছো, ইয়াতে পিয়াজ কেইটা কাটি লৈছো, ইয়াতে বিলাহিটো মই এনেকা সৰু সৰু টুকুৰাত কাটি লৈছো, ইয়াতে মৰিচ কেইটাটো আপোনালোকে দেখিছিলে তেতিয়া। এতিয়া মই আলু পিটিকা বনোৱাৰ বাবে আৰম্ভ কৰো ৰেচিপিটো। প্ৰথমতে মই ইয়াতে এই বলটো 3 টুকুৰা আলু লৈছো। এই 3টো মই এতিয়া ভালদৰে মিহলাই লম, ভালদৰে গুৰি কৰি লম। এনেদৰে মই এইখিনি ভালদৰে গুৰি কৰি ললো। এতিয়া মই গেছটো অন কৰিলো, কেৰাহীটো অকমান গৰম হ'বলৈ দিম। এতিয়া ইয়াতে মই তেল দিম অকমান। গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে পিয়াজ যে আছিল তাৰে আধা পিয়াজ ইয়াতে দিম আৰু আধা আমি 2 নম্বৰ চাটনিটো ব্যৱহাৰ কৰিম। এইখিনি মই এনেদৰে একদম ৰঙা কৰি ভাজি ল'ম ভালদৰে। এনেকৈ আমি ৰঙা কৰি ভাজি লৈছো। এতিয়া আমি এইখিনি লৰাই ল'ম। এতিয়া আমি একেখিনি তেলতে শুকান জলকীয়া কেইটা ড্ৰাই ৰোষ্ট কৰি ল'ম। জলকীয়া কেইটা হৈ গৈছে, আমি এতিয়া এইকেইটা নমাম। এতিয়া আমি আলু পিটিকাখিনিৰ ওপৰত পিয়াজ আৰু জলকীয়া কেইটা ভাজি লৈছো। এতিয়া আমি ইয়াতে নিমখ দিম। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। এতিয়া আমি জলকীয়া, পিয়াজ আৰু নিমখখিনি আলুৰ লগত ভালকৈ মিহলাই ল'ম। এনেকৈ আমি ভালদৰে আলু পিটিকাটো বনাই ললো। আমি আৰু এটা বলত 3 টুকুৰা আলু লৈছো। এতিয়া আমি 2 নম্বৰ ৰেচিপিটো বনাবৰ বাবে আলুখিনি ভালকৈ মেছ কৰি লম। এনেদৰে এইখিনি ভালদৰে মই মেছ কৰি ললো। গেছটো অন কৰিলো। ইয়াতে আগৰ অকমান তেল আছে, তাতে মই আৰু অকমান তেল এড কৰিম। হৈ গ'ল। এতিয়া মই আগৰ এইখিনি পিয়াজ আছিলেই, এইখিনি এবাৰ এতিয়া ইয়াতে লগ কৰি লম। এতিয়া পিয়াজটো আমি ইমান ৰঙাকৈ ভাজি নলওঁ। এতিয়া মই পিয়াজখিনি অকমান হালধি গুড়ি, অকমান জলকীয়া গুড়ি ভালদৰে মিহলাই লওঁ। এতিয়া মই ইয়াতে এটা বিলাহি যে লৈছিলো, বিলাহিটো এতিয়া ইয়াতে দিম। বিলাহিটো মই সৰু সৰু টুকুৰাত কাটি লৈছো। এতিয়া মই বিলাহিটো অকমান ভাজি ললো। এতিয়া ইয়াতে মই কেঁচা জলকীয়া সৰু সৰু টুকুৰাত কাটি লৈছো, সেয়া মিহলাই দিম।
এইখিনি এতিয়া মই অলপ টাইম ভালদৰে ভাজি ল'ম আমি এইখিনি ভালদৰে ভাজি ল'লোঁ এতিয়া আমি এইখিনি ইয়াতে আলু পিটিকা ল'ম একলগ কৰি ল'ম এতিয়া এইখিনিত মই অকণমান নিমখ ল'ম আপোনালোকে আপোনালোকৰ সোৱাদ অনুসাৰে ল'ব মই মোৰ সোৱাদ অনুসাৰে লৈছোঁ এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম এয়া চাওক আমাৰ 2 নম্বৰ পিটিকাটো ৰেডি হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে আমাৰ দুই ধৰণৰ আলু পিটিকাই ৰেডি হ'ল আপোনালোকৰ যদি ভাল লাগে তেনেহলে আমাৰ ৰেচিপিটো এবাৰ ঘৰত নিশ্চয় বনাই চাব আৰু মোক কমেন্টত জনাব কেনে লাগিছে ইমানতে আমি আমাৰ ভিডিওটো সামৰণি মাৰিলোঁ ধন্যবাদ